আজি হৈছে 15 আগষ্ট। 15 আগষ্টৰ পতাকা উত্তোলন কৰিবলৈ আহি আছোঁ বিদ্যালয়খনত, আৰু মোক মাতিছে কিবা বোলে নিৰ্দিষ্ট বক্তা মাতিছে। আহি আছোঁ, চাইকেলত আহি আছোঁ, পেডেল মাৰি মাৰি। ঘৰৰ পৰা বেছি দূৰ নহয়, 2-3 মিনিটৰ বাট। এখন বজাৰ, তেনে আমাৰ ঘৰৰ ওচৰতে। আমাৰ সাপ্তাহিক বজাৰ প্ৰতি মঙলবাৰে ইয়াত বহে, এখন বৃহৎ বজাৰ। আহি পাই গৈছোঁ ইতিমধ্যে। এতিয়া পতাকা উত্তোলন কৰিবলৈ এনেধৰণে সমবেত হৈছোঁ। আজি এই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব আমাৰ নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি সন্মানীয় শ্ৰী পদ্মেশ্বৰ গগৈদেৱে আৰু তেওঁক সহায় কৰিব নিকেতনৰ প্ৰধান আচাৰ্য। আজি ৭৪তম ভাৰত স্বাধীনতা দিৱসৰ উপলক্ষে আজি নিকেতনত পতাকা উত্তোলন কাৰ্যসূচী গ্ৰহণ কৰি আজি পতাকা উত্তোলন কৰিবৰ কাৰণে মই আছোঁ। अधिनायक जय हे भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंग, विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंग, तब शुभ नामे जागे, तब शुभ आशीष मांगे, गाहे तब जय गाथा, जनगण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। 15 আগষ্টৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ দিৱস হিচাপে উপস্থিত হোৱা নাওজান শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগণত উপস্থিত আজি সমবেত হোৱা নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় তথা আমাৰ নিকেতনৰ প্ৰধান আচাৰ্য আৰু আচাৰ্য অত্যন্ত ঐতিহাসিক দিন। আজি দিনটোতে 1947 চনৰ 15 আগষ্টৰ দিনটোত আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে, আৰু এই দিনটো কেৱল স্বাধীনতা দিৱস হিচাপেই ঐতিহাসিক নহয়, ইয়াৰ লগত জড়িত হৈ আছে আমাৰ ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ কেইবাটা দশক জোৰা কষ্ট আৰু বহুতো ত্যাগৰ ফলত এই দিনটো আমি আজি প্ৰাপ্ত হৈছে। তেজৰ বিনিময়ত লাভ কৰা এটা ঐতিহাসিক দিন। এনেকৈ গাইড লোৱাৰ কিবাকিবি তেনেকৈ ভাষণ মই দি পোৱা নাই। গাইড লোৱাৰ কিবাকিবি ইতিমধ্যে পতাকা উত্তোলন সমাপ্ত হৈছে আৰু পতাকা উত্তোলন সমাপ্ত বৰষুণ দি আছে। এতিয়া যাম, ঘৰলৈ যাম। সকলোকে ৭৪তম স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো যদিহে ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব পাৰিলে। যিসকলে নতুন আহিছে তেনেহ'লে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো। গতিকে আজিলৈ আহিছোঁ, বাই।